हेलो बंधुসকল আপোনালোকক এই ফেক চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰত এনেকুৱা ফেক কেইটামান আনিছো যি শুনি আপোনালোকে নিশ্চয় ভাল পাব। যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু আপুনি যদি কিবা নতুন কথা শিকিব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব। সো দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো বলক। বহুত মানুহে ৰাতি কিবা এটা ভাবি থকাৰ ফলত টোপনি নাহে। আপুনি জানেনে মানুহৰ নিচিনা কুকুৰবোৰেও ৰাতি নিজৰ প্ৰব্লেমৰ কথা ভাবি থাকে, যাৰ ফলত কুকুৰবোৰেও ৰাতি সেইবোৰ কথা ভাবি টোপনি নামাৰে। আপুনি কেতিয়াবা গুগলত ASKEW বুলি সাৰ্চ কৰিছেনে? যদি নাই কৰা এবাৰ কৰি চাব। যদি এই শব্দটো গুগলত সাৰ্চ কৰে গুগলৰ সাৰ্চ দেখুৱা ইণ্টাৰফেচটোৱে সলনি হৈ যাব। আপুনি কেতিয়াবা ভাবিছেনে যে আপোনাৰ হাতৰ নখ যিমান জলদি কাটে ভৰি নখ তেনেকৈ সোনকালে কাটিব লগা নহয়? হয়, কাৰণ আপোনাৰ হাতৰ নখ যিমান সোনকালে বাঢ়ে ভৰি নখ সিমান সোনকালে নাবাঢ়ে। হাতৰ নখতকৈ ভৰি নখ বাঢ়োতে 4 গুণ বেছি সময় লাগে। মানুহে কেতিয়াবা সুখত ধেমালিত আনকি কেতিয়াবা কোনোবাই দুখতো হাঁহি থকা আপুনি নিশ্চয় দেখিছে। এনেকৈ মানুহৰ বেলেগ বেলেগ এক্সপ্ৰেছনৰ ওপৰত ভিত্তি কৰি মানুহে 19 প্ৰকাৰে হাঁহিব পাৰে। কেৱল এইটো সিহঁতৰ বিহেভিয়াৰৰ ওপৰত ভিত্তি কৰে। আমাৰ অসমত যদি আপুনি লগ বন্ধু নাইবা পৰিয়ালৰ ঘৰতে হওক ফুৰিব গ'লে কিবা খাবলৈ দিয়ে, সেই খোৱা বস্তুখিনি যদি আপুনি শেষ নকৰে আপোনাৰো কিবা বেয়া লাগে। কি ঠিক আপুনি যাৰ ঘৰত যায় সিহঁতো ভাবিব পাৰে যে আপুনি সিহঁতক কিবা বেয়া পায় নেকি। কিন্তু চীনত তেনেকুৱা নহয়। যদি আপুনি আলহীৰ ঘৰত যায় তেতিয়া যদি গোটেই শেষ কৰে তেতিয়া ভাবে যে আপোনাৰ খোৱা বোৱাত কম হ'ল নেকি, আৰু যদি এৰে তেতিয়া ভাবে সিহঁতে আপোনাক লগাখিনি ট্ৰিট কৰিব পাৰিলে। আপুনি যদি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে নিশ্চয় আপুনি এপবোৰ প্লে ষ্টৰৰ পৰা ডাউনলোড দিয়ে। সেই প্লে ষ্টৰটোত টোটেল কিমান এপ আছে আপুনি জানেনে? প্লে ষ্টৰটোত এতিয়া টোটেল 2.96 মিলিয়ন এপছ আছে। এবাৰ এপল কোম্পানীটোৱে এটা এপ বনাইছিল যিটো এপৰ নাম আছিল I am rich। এই এপটোৰ দাম আছিল $1000 মানে প্ৰায় ৭৫,০০০ টকা। এই এপটোৰ দাম শুনি আপুনি ভাবিছে চাগে নিশ্চয় ভাল এপ হ'ব। কিন্তু আচৰিত কথা এইটো যে এইটো এপে একো কাম কৰা নাছিল। কেৱল এই এপটোৰ নামটোৰ বাবেই এই এপটোৰ দাম ইমান আছিল। কেৱল নিজকে ধনী দেখুৱাৰ বাবে এই এপটো মানুহে কিনিছিল। আপুনি আপোনাৰ চকুৰে নাকটো দেখা পায়নে? বহুতে ভাবে চকুৰে নাকটো দেখা নাপায়, কিন্তু আপুনি অনবৰতে চকুৰে কিবা এটা চাই থাকিলে নাকটো মাজত আহি থাকে। কিন্তু আমাৰ ব্ৰেইনৰ এনেকুৱা এবিলিটি থাকে যিয়ে নাকটো দেখাত ইগনৰ কৰি দিয়ে। এতিয়া আপুনি এটা চকু বন্ধ কৰি আনটো চকুৰে নাকটো চাবলৈ চেষ্টা কৰকচোন। তেনেকৈ চালে এটা চকুৰে আপুনি স্পষ্টকৈ নাকটো দেখা পাব। আপুনি যিটো স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে আপুনি জানেনে সেইটোৱে আপোনাক বহুত ক্ষতি কৰিব পাৰে। স্মাৰ্টফোনত এটা সুবিধা আছে যিটোৰে আপুনি চাব পাৰে যে আপোনাৰ স্মাৰ্টফোনটোৱে আপোনাক ক্ষতি কৰি আছে নে নাই। আপোনাৰ ফোনত *#07# ক্লিক কৰি চাব। তাৰপিছত আপোনাৰ মোবাইলটোৰ ৰেডিয়েশ্যনৰ লেভেল তাত দেখুৱাব। এই ৰেডিয়েশ্যনৰ লেভেল যদি 1.6তকৈ বেছি হয় তেতিয়া আপুনি গম পাব যে তাৰ ফলত আপোনাৰ বহুত ক্ষতি হৈ আছে। আপুনি সপোন দেখিলে শুই উঠাৰ পিছত বহুতবাৰ কি সপোন দেখিলে মনত কৰিব বিচাৰে আৰু আপোনাৰ বহুত ক্ষেত্ৰত মনত পৰেও। কিন্তু আপুনি যেতিয়া মনত কৰে আপুনি সপোনটোৰ মাজৰখিনি নাইবা শেষৰখিনিহে মনত কৰিব পাৰে। কিন্তু সপোনটোৰ আৰম্ভণি ক'ৰ পৰা হৈছিল কেনেকৈ হৈছিল সেইখিনি মানুহে কেতিয়াও মনত কৰিব নোৱাৰে। ভিডিওটো ভাল লাগিল লাইক কৰিব নাপাহৰিব। ভিডিওটো কেনেকুৱা হৈছে কমেন্ট কৰি জনাব। ভিডিওটোৰ ফেক্টবোৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিব। এনেকুৱা ফেক্ট আৰু ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব।